সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ আজি ৬ষ্ঠ বাৰ্ষিক শৰতৰ দুপৰীয়া অনুষ্ঠান আৰু এই শৰতৰ দুপৰীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব আজাৰাৰ স্কেমিঅ গ্লোবেল স্কুলত। ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু তৰুণ গগৈৰ প্ৰতিও মই অলপমান মই কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ, কাৰণ মোৰ লগতে বহুত ক্ষেত্ৰত তেখেতৰ কথা বতৰা হৈছিলে, তো তেখেতে এটা আৰু সেই সমাধি নিৰ্মাণৰ ক্ষেত্ৰত। মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল শনিত ব্লগ। আৰু বহুদিন হ'ল ভিডিঅ' দিয়া নাই, মানে গেপ পৰি আছে মাজে মাজে, তাৰ কাৰণে দুখিত, ক্ষমা বিচাৰিছোঁ। কাৰণ কিয় কিবা এটা কামক লৈ ব্যস্ত হৈ আছোঁ, গোটেইখিনি গম পাব এইটো ভিডিঅ'ত। আৰু আজি এতিয়া বাজিলে 6:15 আৰু উঠি গা চা ধুলোঁ। গা চা ধুই দেই আজি যাম গুৱাহাটী, আৰু গুৱাহাটী যাম আমাৰ খুৰাৰ লগত। খুৰা যাব, মই যাম, আৰু তেনেকৈ গুৱাহাটী যাম। চ' গোটেইখিনি কথা কৈ আছোঁ আপোনালোকক, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আহি গ'ল এটা বিশেষ বস্তু কৈ আছিলোঁ, কিহৰ কাৰণে ব্যস্ত আছিলোঁ। এইফালে আহি গ'ল বিয়াৰ চিঠি, এইবিলাক এইবিলাক লকেটবিলাক ওপৰত আছে, থৈ দিলোঁ। আৰু এইফালে হ'ল মোৰ বিয়াৰ চিঠি, যিহেতু বিয়া লাগিছে। কিছুমানে সেইটো গম পায়, কিছুমানে গম নাপায়, কাৰণ কিয় মই ভিডিঅ'ত দিয়া নাই। চবখিনি দেখুৱাম, চিঠিখন কেনেকুৱা হৈছে সেইটোও দেখুৱাম পিছত। আজি আৰু থাক, যিহেতু গুৱাহাটী যাম আজি, চবখিনি দেখুৱাম। আৰু এইফালে দেখিছে আপোনালোকে, এইটো হৈছে এনভেলপ, আৰু চিঠিৰ ডিজাইনটো দিছোঁ মই এনেকুৱা, মানে অলপ বেলেগ ইউনিক নতুন ষ্টাইল। চ' এনেকুৱা দিছোঁ, আৰু এনেকৈ মিলিলে এইখিনি বাছত ভিতৰত কিটোত লিখা আছে, মানে পূৰা পাটৰ গামোচাত লিখা যেন পায়। আৰু যিহেতু 2 তাৰিখত বিয়া, 2 তাৰিখত বিয়া দিছোঁ, 2 ডিচেম্বৰত বিয়া, আৰু 4 তাৰিখত পাৰ্টি আছে, আৰু এইফালে ইংলিছত লিখি দিছোঁ। চবখিনি মানে ধুনীয়া ডিজাইন, লেখাৰ আখৰৰ ষ্টাইল, বাকী চবখিনি। যদি আপোনালোকে ভাবে যে এনেকুৱা ষ্টাইলত, এনেকুৱা কিহত আমি চিঠিবিলাক বনাম, ৱেডিং কাৰ্ড বনাম, তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ এটা স্ক্ৰীণত আহি আছে, সেইটো নাম্বাৰত কণ্টেক্ট কৰক। বহুত নতুন নতুন চিঠি বা নতুন ৱেডিং কাৰ্ড, নতুন অন্নপ্ৰসন, চোলাকৰণ আদি কৰি নতুন কাৰ্ড কি বা 3D বোৰ্ড চবখিনি বনাই মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ইয়াতে ৰাতিপুৱা গৈ থকা অৱস্থাতে দেখিলোঁ, আগিয়া পোৱাৰ আগত যোনটো বৈকুণ্ঠপুৰ বুলি কয়, তাত বনৰীয়া হাতী জাক এটা আহিছে, মোটামুটি 40টামান হ'ব চাগে। এইবিলাক মানুহো ৰখি আছে, চাই আছে, মানে 40টামান হাতীয়ে ইয়াতে ৰখি ধানবিলাক অনিষ্ট কৰিল, মানে ক'ব নোৱাৰি। আৰু বনৰীয়া হাতীত ইমান উৎপাত বাঢ়িছে এইফালে, মানে নোৱাৰি আৰু ক'ব, বিৰাট দুখ লগা ঘটনা। আৰু এটা কথা কৈছোঁ, এইটো আদিযোগী যোনটো মোৰ গাড়ীত আছে, সেইটো এইবাৰ বনাই আছে দুৰ্গা পূজাৰ পেণ্ডেল হিচাপে বালিজানা কালী মন্দিৰত। চ' দুৰ্গা পূজা চাব আহিব। বালিজানাত বনাই আছে, এতিয়াও কমপ্লিট হোৱা নাই, বাবাক বনাই আছে, কমপ্লিট হোৱা নাই। চ' বনক, ভাল হওক বস্তুটো, তাৰে কামনা কৰিছোঁ। আৰু পূজা চাব আহিব লাগিব, সেইটোৱে আশা কৰে। ভালে থাকিলে পূজা চাব আহিব লাগিব, তাকে আশা কৰিলোঁ। আৰু এই আদিযোগী, জয় ভোলে বাবা। যাব যে বৰ্তমান ইমান আমনি লগা হৈছে নহয়, 4 লেণ্ডৰ কাম চলি আছে, এইফালে গাছ কাটিছে, এইফালে ৰাস্তাবিলাক বোকা, এইফালে বেয়া, সেইফালে ভাঙা, মানে মোটামুটি 4 পৰা 5 ঘণ্টামান লাগি যায় গুৱাহাটীলৈকে, মানে একদম 40-50 তাৰে ওপৰত উঠাব নোৱাৰে। দীক্ষিতা বহুতে চিনিয়ে পায়, বকৰ এখন চাহৰ হোটেল, আৰু এইফালে আছে নিৰামিষ আমিষ বহুতো হোটেল। আৰু সোমাই আহি চাহ খাব সোমালে এটাই ভাল লাগে, কাৰণ কিয় বিশিষ্ট কিছুমান মহান ব্যক্তিৰ কিছুমান লিখা বা কবিতাৰ এষাৰি বা কিছুমান মহৎ লোকৰ বাণী, তেনেকুৱাকৈ প্ৰত্যেকটোৱে দেখা আছে। যেনেকৈ মামণি ৰয়ছম গোস্বামী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, হোমেন বৰগোহাঁই আদি ইত্যাদি বহুতো ডাঙৰ ব্যক্তিৰ কিছুমান আছে। আৰু এয়া খৰি চাহ খাই আছে। আৰু এইফালে এইটো বোধে হোমেন বৰগোহাঁই, এইটো মামণি ৰয়ছম গোস্বামী, মানে মৃত্যু তিথি, জন্ম মৃত্যু চবখিনিয়ে দিয়া আছে, ক'ত জন্ম হৈছিল। আৰু এইফালে খুৰাই পেপাৰ চাই আছে।
চ' পেপাৰ ল'ব চাগে, কাৰণ কিয় পেপাৰ আজিকালি পঢ়াই নহয়, পঢ়া টাইমে নহয়, মোবাইলৰ কাৰণে পেপাৰটো একদম নোহোৱা হৈ গৈছে ব্যৱহাৰ। তো চ' খুৰা দুখন পেপাৰ ল'লে, তাৰ পৰা অলপ ময়ো পঢ়িব লাগিব। আৰু ইফালে পঢ়ি আৰু চব্জি খালোঁ অলপ অলপ, মানে ইমান ডাঙৰ পৰিমাণে পেট ভৰি যাব। গুৱাহাটীত বোধহয় আধালৈকে ঘূৰি থাকিলেও ভোক নালাগিব, বহুত ডাঙৰ পুৰি আৰু স্পেচিয়েল চাহ, কি ধুনীয়া লাগিল, খালোঁ আৰু এতিয়া ওলালোঁ গুৱাহাটীলৈ। চ' আহি পালোঁ ভি আই পি এয়াৰপৰ্ট। তো এনেকৈ গৈ আছোঁ এতিয়া, ডেষ্টিনেশ্যন ক'ত এতিয়া জনাম বাকীখিনি। এইফালে খুৰা আহিছে, পিছফালে খুৰী আছে আৰু এইফালে মই। চ' আজি ক'ত যাম, ক'ত যাই আছোঁ একচুৱেলি ময়ো ঠিক তেনেকৈ ক'ব পৰা নাই। কালি খুৰা কল কৰিলে, তেনেকৈ ডাইৰেক্ট ওলাই আহিলোঁ। চ' বাকীখিনি খুৰাই ক'ব। সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ আজি ৬ষ্ঠ বাৰ্ষিক শৰতৰ দুপৰীয়া অনুষ্ঠান। আৰু এই শৰতৰ দুপৰীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব আজাৰাৰ গ্লোবেল স্কুলত দুপৰীয়া 11 বজাৰ পৰা। আৰু তালৈকে আমি গৈ আছোঁ। সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ আজি বিশেষ দুটা বক্তৃতা অনুষ্ঠান আছে, আৰু সাহিত্য বঁটা আৰু বিশিষ্ট সাহিত্য বঁটা আৰু শিল্পী বঁটা প্ৰদান কৰা হ'ব। সাহিত্য বঁটা প্ৰদান কৰা হ'ব আজি অসমৰ সাতসৰী কাকতৰ সহযোগী সম্পাদক অতনু ভট্টাচাৰ্যলৈ, আৰু শিল্পী বঁটা প্ৰদান কৰা হ'ব গোৱালপাৰা আগিয়া ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাতা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নী চীনা ৰাভালৈ। ইয়াৰ উপৰি সাহিত্যম নামৰ বছৰেকীয়া মুখপত্ৰখন, সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ বছৰেকীয়া মুখপত্ৰ সাহিত্যম এখন বৃহৎ কলেবৰত প্ৰকাশ কৰিবলৈ লোৱা হৈছে। তাত ৪৫গৰাকী কবিৰ কবিতাৰ লগতে শিলভদ্ৰ, মহিম বৰা, হিতেশ ডেকাকে ধৰি ৪গৰাকী প্ৰখ্যাত প্ৰবীণ সাহিত্যিকৰ জীৱন আৰু কৃতি সম্পৰ্কিত লেখা ৩৫০ পৃষ্ঠাৰ এই মুখপত্ৰখন উন্মোচন কৰা হ'ব। লগতে বাসুদেৱ হাজঙৰ হাজং লোকসংগীত গ্ৰন্থখনো, বহুমূলীয়া গ্ৰন্থখনো উন্মোচন কৰা হ'ব। আৰু এই শৰতৰ দুপৰীয়া অনুষ্ঠানত গীত আৰু কথাৰ বিশেষ আকৰ্ষণ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰখ্যাত গীতসমূহ সংস্কৃতলৈ অনুবাদ কৰি সংস্কৃত ভাষাত গীত গোৱা মাননীয় ৰঞ্জন বেজবৰুৱা, তেওঁৰ গীত মাতৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। ৰঞ্জন বেজবৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত ভাষা বিষয়ৰ স্নাতকোত্তৰ, আৰু তেওঁ বিভিন্ন বঁটা ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিয়ে চবখিনি গমে পালে, ক'ত ক'ত যাই আছোঁ, কি কাৰণত গৈ আছোঁ, চব গোটেইখিনি গমে পালে। এতিয়া গৈ থাকোঁ, তাত কেনেকুৱা পৰিস্থিতি, কেনেকুৱা কি আয়োজন কৰিছে, চবখিনি আপোনালোকক দেখুৱাম। এই অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী আহিছিলে বন্তি প্ৰজ্বলন, আৰু বন্তি প্ৰজ্বলন কৰিছে ডক্টৰ পৰিতোষ চক্ৰৱৰ্তী ছাৰ, আৰু সহায় কৰিছে ডক্টৰ ভৱেশ দাস ছাৰ। আৰু এওঁলোকে বন্তি প্ৰজ্বলন কৰি আছে, আৰু এইফালে বাকী বিশিষ্ট কিছুমান ব্যক্তি থিয় হৈ আছে, আৰু সন্মুখত আমি আছোঁ। চ' বন্তি প্ৰজ্বলন কাৰ্যসূচী এতিয়া শেষ হ'ল। ইত্যাদি মন বা জনগোষ্ঠীক লৈ তেনেকৈ খংচিৰ মৌন ওঠৰ মুখৰ হৃদয় সবকতা মানুহ। অহাৰ অলপ পিছতে আমাক দৈ চিৰাৰে সম্ভাষণ জনালে, মানে দৈ চিৰা খালোঁ আমি, আৰু লগতে দৈ চিৰাটো দিছে আমাৰ এই যোনটো তামোলৰ পাতৰ যোনটো ঢকনা বুলি কওঁ, সেই ঢকনাটো মানে বাতিটো ঢকনা মানে আৰ্টিফিচিয়েল আৰু বাতিটো। আমি তেনেকৈ খাই আমি কৰে বিশেষভাৱে সমাজকৰ্মী। আমাৰ মাজত উপস্থিত আছে ডক্টৰ অনন্যা বৰুৱা বাইদেউ,
অনন্যা বৰুৱা বাইদেউ বিকালী মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগৰ সহযোগী অধ্যাপক মিশ্ৰৰ ইতিমধ্যে উৰিয়া ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ। তেখেত উৰিষ্যাৰ কেইবাগৰাকীও উৰিয়া লেখকৰ লগত ভাল পৰিচিত আৰু উৰিয়া ভাষাৰ পৰা অসমীয়ালৈ কেইবাটাও চুটিগল্প আৰু অনুবাদ কৰিছে। আমাৰ মাজত উপস্থিত আছে তেখেত গোৱালপাৰা জিলাৰ বকুৱানৰ পৰা আহিছে তিলক চন্দ্ৰমা। মৃত্যুজন এইবাৰ যিখন সাহিত্যম প্ৰকাশ কৰা হৈছে সেই সাহিত্য অসমৰ 4গৰাকী বিতবিদ্য সাহিত্যিকৰ জন্ম শতবৰ্ষৰ লগত ৰচিতা খুৱাই এটা বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হৈছে। আজি যোনখন পুথি মানে সাহিত্যম শৰতৰ দুপৰীয়া 2024 এইখন উন্মোচন কৰি আছে এওঁলোকে, আৰু আজিৰ এইখন উন্মোচন কৰা দৃশ্য আপোনালোকক দেখুৱালোঁ এইকেইজনে ছাৰসকলে। আৰু ইয়ালৈ অহাৰ কথাটো কৈছে, তাৰপিছত পৰিতোষ চক্ৰৱৰ্তীয়ে কথা পাতিছে। যিয়ে নহওক মই কৈছে প্ৰথমতে মই কথাটো খুব ভালকৈ জনা নাছিলোঁ অনুষ্ঠানটো সম্পৰ্কে, কিন্তু আমাৰ সভাপতি মহোদয়ক মই আৰু এইখন হৈছে শৰতৰ দুপৰীয়া সাহিত্যম শৰতৰ দুপৰীয়া 2024 পুথিখন আজি যোনখন উন্মোচন হ'ল, আৰু এইখন মোৰ হাতত আজি গৌৰৱান্বিত কৰিছোঁ। আৰু এইটো হৈছে আমাৰ খুৰাৰ এটি কবিতা, ইয়াতে এই কিতাপখনত আছে দুঃসময়ৰ এপিটাফ। এইটো কবিতাও আজি প্ৰকাশ পালে, আৰু আপোনালোকে পাৰিলে এইখন ক'ৰবাত যদি পায় কিনি ল'ব। বহুত ভাল ভাল কথা লিখা আছে এইখনত, তাকে ছাৰে কৈ আছে অলপমান। কোনো ধৰণৰ নোচোৱাকৈ প্ৰকাশ কৰি দিবলগীয়া হয়, আৰু সামগ্ৰিকভাৱে চালে দেখা যায় এইবিলাক তাৰ গুণগত মান ঠিকে থাকিলেও তাৰ ভাষাগত নাইবা তাৰ যিটো উপস্থাপনৰ নাইবা গোটেই এটা সৌন্দৰ্য থাকিব লাগে এখন পুথিৰ, তাৰ সেইবিলাক কথা তাত প্ৰতিবন্ধ নহয়। এইবিলাক কথা কিন্তু আমাৰ ইয়াত চলিছে, আৰু আমাৰ ইয়াত আপোনালোকে দেখা পাব যে আমাৰ আগতে ছপাবিলাক প্ৰেছ ছপা প্ৰুফচোৱা লেখা মানুহে খুব ভয় কৰিছে, সেইকাৰণে লেখকৰ সংখ্যাও কম আছিলে। এতিয়া কিন্তু যিকোনো মানুহ এজনে ক'ৰবাত আপোনাৰ সম্পাদকৰ এটা সংগঠনৰ সম্পাদক হৈ তেওঁ ইয়াতে দায়িত্বটো লৈ ল'লে, তেওঁ লৈ এটা উৎসাহতে লৈ তেওঁ বেয়া ভাবি নলয়, আচলতে উৎসাহতে লৈ পেলাই ভাবে যে মই ইয়াতে নাম চাম ল'লে ভাল হ'ব বুলি ভাবি লৈ তেওঁ দায়িত্ব লোৱাৰ পিছত লাহে লাহে দায়িত্বটো পালন কৰিব নোৱাৰে। সেই দায়িত্বটোৰ যিটো গাম্ভীৰ্য বা গধুৰতা সেইটো তেওঁ আচলতে বুজি নাপায়। তেওঁ লঘুভাৱে লৈ সেই লঘুভাৱে চব ঠিকে থাকিল, মৰম আদৰ আৱেগ অনুভূতি চব ঠিকে থাকিল, কিন্তু তেখেতৰ যেতিয়া মৃতদেহটো আমাৰ এইখিনি আহি পালে চব ঠিকে থাকিলে গোটেই সমগ্ৰ উত্তৰ পূবত কি ধৰণৰ আলোড়ন হ'ল আপোনালোকে জানে, কিন্তু তাৰপিছত ক'ত সৎকাৰ কৰা হ'ব এই স্থানটো আমি ঠিক কৰিব নোৱাৰিলোঁ, ঘূৰাই থাকিবলগীয়া হৈছিলে। আৰু তাৰপিছত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ঠাইত, আৰু মই আপোনালোকৰ সন্মুখত নতশিৰে স্বীকাৰ কৰোঁ এই ঠাইখন কিন্তু ময়েই প্ৰথম দেখুৱাই দিছিলোঁ। মই কিন্তু এইটো কথা মই আকৌ কওঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱিত কালত যদি কোনোবাই সুধিলেহেঁতেন যে আপোনাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আপোনাক সমাধিস্থ কৰা হ'ব, তেওঁ নালাগে বুলি ক'লেহেঁতেন মই খুব ভালদৰে জানো, কাৰণ তেওঁৰ এটা তাত ডাঙৰ সংঘাত হৈছিলে। সেই সংঘাত তেওঁ কিন্তু পাহৰি গৈছে, তেওঁ ইমান উদাৰ ইমান বিশাল, তেওঁ সংঘাত পাহৰি গৈছে, সেইবিলাক কথা লিখিছে। তৎসত্ত্বেও কিন্তু এই ডক্টৰ ভূপেন হাজৰিকা তাতেই আপোনাৰ হ'ল। আৰু মই আৰু আজিও স্বীকাৰ কৰোঁ যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা আমাৰ বলেন দাসো আছে সুন্দৰকৈ, আমি আমাৰ ফালৰ পৰা যিখিনি প্ৰচেষ্টা কৰিলোঁ, আৰু চৰকাৰৰ তৰফৰ পৰা তেতিয়া স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াই তেওঁ কিন্তু ভূপেন দা বুলি কোৱা নাছিল, তেওঁ সদায় দাদা বুলি কৈছিলে। আৰু তৰুণ গগৈৰ কিন্তু ভূপেন হাজৰিকাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা আছিলে। তেওঁ হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফিৰি গম পাইছিলে যে আমাৰ এজনেই মানুহ যিজনক লৈ পেলাই অসমৰ পৰিচয় আমি ৰাখি ধৰিব পাৰোঁ, আৰু তেওঁ কিন্তু খুব আন্তৰিকতাৰে এই সমাধিস্থলটো গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। মই ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ, আৰু তৰুণ গগৈৰ প্ৰতিও মই অলপমান মই কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ, কাৰণ মোৰ লগতে বহুত ক্ষেত্ৰত তেখেতৰ কথা বতৰা হৈছিলে। তো তেখেতে আৰু সেই সমাধি নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ ৰাইজ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ, চৰকাৰ যিসকলে আপোনাৰ তাত অৰিহণা নাইবা
যি ধৰণে সহযোগ আগবঢ়াইছিলে সেই কথাও এই সুযোগতে কিতাপখন দিয়াৰ কাৰণে মোৰ মনলৈ আহিল। মই এইটো স্বীকাৰ কৰিলোঁ আৰু পৰদেশ চক্ৰৱৰ্তী ডাঙৰীয়াক ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। এই শৰতৰ ধুনীয়া পৰিৱেশত, মনোৰম পৰিৱেশত সাহিত্য চৰ্চা অসমৰ অনুৰোধ মৰ্মে বিশেষকৈ শ্ৰদ্ধেয় ডক্টৰ শৰতৰ চকবী ছাৰ বা অভিযান ছাৰে মোক বিচাৰি পালে যে কিবা এটা গাব লাগে ইয়াতে। মোৰ কোনো কাৰ্যসূচী নাছিল কাৰণে মই ভাবিলোঁ যে গুণী সমাজত কিবা এটা থৈ গ'লে পিছত সেইটোৱে ভাল কাম কৰি থাকিব, ডাঙৰ কাম এটা কৰি থাকিব। এতিয়া নগাঁৱৰ মানুহ বহুখিনি আছে, ডক্টৰ কমল শইকীয়া ছাৰ আছে, গোমাইলা আছে, আৰু উদম দা আছিল, বিভিন্নজনক দেখা পাইছোঁ। আৰু বৰ এটা আচৰিত লাগি যায় এই যুগত, এই জুবিন গাৰ্গৰ যুগত কি এটা মানুহ ওলাল ই নুবুজা ভাষাত আৰু মানে নপঢ়া ভাষাত গান গাই থাকে, নুবুজা ভাষাত কি হ'ব, তেনেকুৱা প্ৰশ্নৰ সন্মুখীন মই হৈ থাকোঁ। কিন্তু আজি যে এই ধ্ৰুপদী অসমীয়া অভিধাটোৰ কাৰণে আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ বা উৎসাহিত হৈছোঁ, মই ক'বলৈ বেয়া পাইছোঁ যে আজিৰপৰা 20-25 বছৰ আগতেই মই ইয়াৰ গোন্ধটো পাই মোৰ নিজৰ মতে আগবাঢ়িছিলোঁ যে অসমীয়া ভাষা সঁচাকৈ ধ্ৰুপদী গুণ আছে, ইয়াত ইউনিক কিছু গুণ আছে, ইয়াৰ মহিমা গৰিমা আমি গীতৰ মাজেৰে বেছিকৈ দেখা পাওঁ। ঠিক কেইবাটাও দিশ আমাৰ স্থায়ী গীতসমূহত, চিৰস্থায়ী গীতসমূহত ধৰা সখীহে কি কমে দুখৰে কথা, অমৃত মধুতে বিহু পুজিলে মিঠা মোহলে তিতা, চখেহে কিনোৱাম থৈ দুখ অমৃত মথনাত विषं जायते मधुमे गतं तीक्तता আৰুকলে পাহি খৰি পুনৰ সজতে প্ৰকৃতি ৰাখিলোঁ সিও কুচি গলে উৰি মালতি মালিকা ধৃতা কবৰিয়াম স্খলিতম কুসুমদলম সুবর্ণ পিঞ্জর নিরুদ্ধ পক্ষী সুপিচ উৎপততি হাজতে ফুলিলে তগর ফুলে পাই অন্ধিয়ারে বাপায় সায়ং সময় কুসুমিত তগর প্রসূনা মেকাম জঞ্জানিলাই মুহান্নাই না কিনাপি দৃষ্টি না চাবঘ্রাতে কিনাপি দৃষ্টি না চাব মোরে জীবনরে সখা কৃষ্ণ বজাও কি পুরে বিনু কপালতে তোর কোনে আঁকি দিলে কপালতে তোর কোনে আঁকি দিলে ইন্দ্রধনু ইন্দ্রধনু ममैव जीवन सख कृष्ण ममैव जीवन सख कृष्ण पाहनुरागस्तव वेणो
লিখ্যতে ললাটকে তব কিন লিখ্যতে ইন্দ্রধনু ইন্দ্রধনু মমৈব জীবন সহ কৃষ্ণ মমৈব জীবন সহ কৃষ্ণ সাম্প্ৰতিক অসমীয়া সাহিত্যৰ অৰঙে দৰঙে ঘূৰি বিভিন্ন ঠাইৰ পৰা বিভিন্ন সাহিত্যৰ মণিমুকুতা বুটলি আনি তথাপি এই যে ল'ৰাজন বাসুদেৱ হাজং এওঁক মই 1995-96 চনত মোৰ ছাত্ৰ হিচাপে পাইছিলোঁ। এটা ডাঙৰ কাম কৰিলে বাসুদেৱে, মোক উভতাই টানি টানি লৈ গ'ল তুৰাত থকা মোৰ দিনবোৰলৈ। মই যেতিয়া তুৰাত গৈছিলোঁ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰে মোক কৈছিল শংকৰদেৱৰ সেই বিভিন্ন জাতি উপজাতিক লৈ আমাৰ যি মোৰ কবিতাৰ শিৰোনাম বলিহালৰ উচুপনি। আউসীৰ ঘোৰ তমসা নিশা বলিহালৰ আকাশত উৰে এজাক মৃত্যুৰ কিৰিলি। বলিকটীয়াৰ কঁকালৰ গাঁঠি টান হয়, দুহাতত উদ্যত চিকচিকীয়া গধুৰ বলিকটা দা। পুৰোহিতৰ বেদধ্বনিত বেয়ে বেয়াই বলিৰ পঠা। অধিক সস্তম হয় বলিকটীয়া, আৰু চিটিকি পৰে মুহূৰ্ততে তেজে তুমৰলি দুচেয় শৰ চটফটনি। অধিক খৰকৈ চলে কচাই দোহাৰ, নেফা নেফ কৰে শৰীৰ ফালি পেলাই তাৰ বেবৰীৰ কণ্ঠ নদী। স্বস্তিৰ নিশ্বাসেৰে বলিৰ গৰাকীৰ দুচকুত জিলিকে শক্তি দেৱীৰ বিশ্বাস জিনা সন্তুষ্টিৰ এমকৰা প্ৰত্যয়ৰ হাঁহি। বলিহালে উচুপিব এদিন, গগন ফালিকা জীৱনী নাট মুষ্টিবদ্ধ হ'ব বলিৰ দুহাত, আজুৰি আনিব হাঁহি কঢ়া স্বাৰ্থপৰতাৰ সেই নিৰ্মম হাঁহি। এইখিনি মই কিন্তু নাস্তিক নহয়, তথাপি বলিৰ বিৰুদ্ধে অলপমান আমাৰ এই যে আমি সাহিত্য চৰ্চা কেন্দ্ৰ অসম, এই আমি যে এনেকুৱা দুঃসাহসেৰে আগবাঢ়িছোঁ, ইয়াত গোবিন্দ ডেকা ছাৰ, তিলক চন্দ্ৰনাথ, এওঁলোক ইমানেই শক্তিশালী আমাৰ হাত, যাৰ কথা অলপ ক'লে নহ'ব। যোৱাবাৰ সানুভৱ সংশ্লেষণ যিখন কিতাপ উলিয়াইছে আপুনি পাইছে, এইবাৰো প্ৰায় 600 পৃষ্ঠাৰ কিতাপ এখন উলিয়াই আছে। আৰু তিলকচন্দ্ৰ নাথে এতিয়ালৈকে মই জনাত অসমৰ আগশাৰীৰ লেখকৰ 70খনমান কিতাপৰ সমালোচনা আগবঢ়াইছে। সেইদিনাখন DY সাংবাদিক গৈ তেওঁৰ ঘৰত এটা ইণ্টাৰভিউ লৈছে। গতিকে আমাৰ সাহিত্য চৰ্চা কেন্দ্ৰৰ হাতবোৰ এনেকুৱা, যদিও দেখাত তেনেই সাধাৰণ, সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৰখি আছে। এইবাৰ তালুকদাৰৰ কথা কৈছোঁ। বেলেগ বেলেগ ব্যস্ততাৰ মাজত আজি সাহিত্যৰ লগত জড়িত ডাঙৰ মানুহখিনিৰ লগত অলপ টাইম স্পেণ্ড মানে কি বহুত কথা জানিলোঁ। এই সন্মিলনখনত আহি ভাল লাগিলে, আৰু এনেকুৱা সন্মিলনত আগে পাছে গৈছোঁ খুৰাৰ লগত। গোৱালপাৰাত হৈছিলে, কিন্তু এইবাৰ আজৰাত হৈছে। কেমিঅ'
স্কেমিঅ গ্ল'বেল স্কুল তাত হৈছে চ' তাত আহিছিলোঁ খুৰাৰ লগত অলপ ভাল লাগিলে মানে সাহিত্যত মানে কি সাহিত্যৰ লগত জড়িত কবিখিনিৰ লগত জড়িত গোটেই অসমৰ নগাঁৱৰ পৰা আহিছে ক'ৰ পৰা আহিছে গোৱালপাৰা নগাঁও গুৱাহাটী তাৰপিছত কামৰূপ মানে বিভিন্ন ঠাইৰ পৰা বৰপেটা পাঠশালা বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে চবকে লগ পালোঁ আৰু তাৰে অলপ ক্লিক আপোনালোকক দেখুৱালোঁ খুবেই ভাল লাগিলে চ' এয়াই আৰু চ' এই অনুষ্ঠানটোত আহিলোঁ আপোনালোকে গম পাইছে আৰু ইয়াতে এজন সম্পাদক জেঠা এজন আছে বৰ্তা তো দুই এষাৰ বিষয়ে ক'ব আচলতে সাহিত্য চৰ্চা কেন্দ্ৰ অসম আমি গঠন কৰা বহুত বেছি দিনো হোৱা নাই 2018 চনত আমি জন্ম দিছোঁ আমাৰ এটা অন্য সংগঠন আছে সেই অন্য সংগঠনটোক আমি নতুন নামকৰণেৰে কৈছোঁ বাকী আগৰ পৰা ডক্টৰ ভৱেশ দাসে কাম কৰি আছিল অন্য সহপাঠীৰ লগত কিন্তু মই অহাৰ পাছত আমাৰ যিহেতু মেঘালয়ত এটা সংগঠন আছিলেই সাহিত্য চৰ্চা কেন্দ্ৰ তুৰা তাকেই যেনিবা সাহিত্য চৰ্চা কেন্দ্ৰ অসম বুলি আমি দুজনে আনঅফিচিয়েলি আজিলৈকে আনঅফিচিয়েলি কিন্তু এতিয়া দেখাত অফিচিয়েল হৈছে যিয়ে নহওক তাৰপিছত আমি বছৰে আমাৰ কাৰ্যসূচী নিজেই সিদ্ধান্ত লওঁ তাৰপিছত সভাপতিক জনাওঁ আৰু তেনেকৈ প্ৰগ্ৰামটো চলি আহিছে আগত আছিল আমাৰ দীনেশ মিশ্ৰ ছাৰ তেখেতে 2 বছৰমান আছিল আৰু তেতিয়া আমি পুৰীত আমাৰ মহাপুৰুষ শংকৰদেৱ একচুৱেলি বৈষ্ণৱাইট লিটাৰেচাৰ অফ ইণ্ডিয়া উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু উৰিয়া বেংগল আছাম এণ্ড মণিপুৰ এনেধৰণৰ এটা তুলনামূলক অধ্যয়নৰ বিষয় লৈ আমি তাত পুৰীত মানে অনুষ্ঠান পাতিছিলোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু তাৰপিছত আহি আমাৰ সাহিত্য চৰ্চা কেন্দ্ৰ স্বতন্ত্ৰ হৈছে অৰ্থাৎ 2019 চনমানৰ পৰা পূৰা স্বতন্ত্ৰ আৰু তেতিয়াৰ পৰা আমি এই অনুষ্ঠানটো বিশেষকৈ পাতি আহিছোঁ আৰু এই অনুষ্ঠানটোৰ বৈশিষ্ট্য হ'ল বহুত কাৰ্যসূচী থাকে ফলত দীঘলীয়া হয় বক্তৃতা থাকে গ্ৰন্থ উন্মোচন থাকে শিল্পী বঁটা থাকে সাহিত্যিক বঁটা থাকে আৰু মাজে মাজে আমি বিভিন্ন ঠাইত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ পাতোঁ বক্তৃতা অনুষ্ঠান পাতোঁ ৱেবিনাৰৰ জৰিয়তে আমি বক্তৃতা অনুষ্ঠান পাতোঁ আমাৰ চলি আহিছে আৰু এনেদৰে এতিয়ালৈকে আমি ভালেই সহযোগিতা পাইছোঁ আমাৰ লাহে লাহে আমাৰ যিসকল সদস্য সাহিত্য চৰ্চা কেন্দ্ৰৰ সদস্য প্ৰত্যেকজন সাহিত্য অনুৰাগী সাহিত্য ভালপোৱা আৰু সাহিত্য লিখা সাহিত্য চৰ্চা কৰা হ'বই লাগিব দেই এইটো হ'ল মূল চৰ্ত কোনোবাই যদি সাহিত্য চৰ্চা কৰিব নাজানে লিখিব নাজানে তেওঁক আমি আমাৰ মানে গোটত নাৰাখোঁ তাৰমানে তেওঁৰ দৰকাৰ নাই বুলি আমি মানে বিবেচনা কৰোঁ আৰু সাহিত্য চৰ্চা সাহিত্য অনুৰাগী এইটো হ'ল আমাৰ প্ৰথম চৰ্ত আৰু প্ৰধান মানে কথা আৰু সেইমতে আমি চলাই আহিছোঁ আজিও তাৰেই প্ৰতিফলন এই সাহিত্য চৰ্চা কেন্দ্ৰৰ শৰতৰ দুপৰীয়া এইটো 6ষ্ঠ বাৰ্ষিক ঠিক আছে ধন্যবাদ থাকিলে আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল কিন্তু ইয়াতে যিখিনি গোটেইখিনি কি কৰিলোঁ সেইখিনি চব দেখুৱালোঁ আপোনালোকক চব ভিডিঅ'টো আজি এইখিনি আছিলে যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এনেকৈ আহি আগিয়াৰ যোনটো বালিজানা কালী মন্দিৰ যাই থাকোঁতে ৰং কৰি আছিলে সেইটো কমপ্লিট হ'ল আৰু ইয়াতে